লৈ আহিছে ব্ৰেকিং নিউজ। পূজাই কালিবাৰীত কাম কৰি থকা অৱস্থাতে এজন ব্যক্তি নিহত আৰু এজন গুৰুতৰভাৱে আহত হয়। এটা নতুনকৈ বনাই থকা পকী বাসগৃহৰ ছাদ ঢালাই ৱাল খহি পৰাত পুতেক মিথুন মণ্ডল ঘটনাস্থলীতে মৃত্যু হয় আৰু তেওঁৰ পিতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। হোজাই পুলিচ ভাৰপ্ৰাপ্ত বিষয়া গৌতম কুমাৰ উপস্থিতিত জেচিবি আৰু SDRF বাহিনী উপস্থিত হৈ তেওঁলোক দুজনক উদ্ধাৰ কৰে। পুনৰবাৰ কৈছো, এক আকস্মিক দুৰ্ঘটনা সংঘটিত হৈছে হোজাই কালিবাৰীত। কাম কৰি থকা অৱস্থাতে এজন ব্যক্তি নিহত আৰু এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এটা নতুনকৈ বনাই থকা পকী বাসগৃহৰ ছাদ ঢালাই ৱাল খহি পৰাত পুতেক মিথুন মণ্ডল ঘটনাস্থলীতে মৃত্যু হয় আৰু তেওঁৰ পিতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। হোজাই পুলিচ ভাৰপ্ৰাপ্ত বিষয়া গৌতম কুমাৰ উপস্থিতি জেচিবি আৰু SDRF বাহিনী উপস্থিত হৈ তেওঁলোক দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আপুনিও কাম কৰি আছিলে ইয়াত, কেনেকুৱা হৈছে ঘটনাটো? ঘটনাটো আমি তলত শাটাৰিংটো খুলি আছোঁ, ল'ৰাটো সি ওপৰত আছে। শাটাৰিং খুলি আছিলে, কিমান দিন আগত ঢালাই হৈছিলে? ঢালাইটো আজি 1 মাহৰ ওপৰত হৈছে। মানে আজি শাটাৰিং খুলিছে? তাৰপিছত দেখিছোঁ সেইফালে পৰা আমি খুলি আহিছোঁ, আনটাত এইটো ছাইডত আহিছোঁ, দেখিছোঁ সেই ছাদটো ইফালে টানি আছে টানোতে ঘপকৈ খহি গ'ল। মানে ছাদ খহি গৈছে, ছাদটো ভাঙি গৈছে নেকি? তাৰপিছত আমি চবক সেই তলত খহি গ'ল। মানে ছাদে খহি পৰা তাৰ মৃত্যু হৈছে। কি নাম? মিথুন দাস। ঘৰ? মিথুন মণ্ডল। মিথুন মণ্ডল। ঘৰ? সেই 10 ঘৰ। কিমান মানুহ কাম কৰি আছিলে? 4জন মানুহ। জখম কিমানজন হৈছে? জখম হ'ল আপোনাৰ 3জন। আৰু কোন কোন জখম হৈছে? এজন এতিয়া হস্পিটেলত গ'ল। সেই ল'ৰাটো গ'লগৈ আৰু। আপুনিও কাম কৰি আছে? আমি কাম কৰি আছোঁ। আজি ছাদখন বোধহয় খুলি থকা অৱস্থাত ছাদখন খহি পৰে তেওঁলোকৰ ওপৰতে পৰাৰ ফলত এজনটো জখম পাইছে, তেওঁক অলৰেডি হস্পিটেলত পঠোৱা হৈছিলে। আৰু মিথুন নেকি নামটো, মিথুন দেৱ বোধ। এইখিনি আচলতে আমি এতিয়ালৈকে ল'বলৈ পোৱা নাই যদিও মানুহজনক উদ্ধাৰ কৰিবলৈ আমি লাগি পৰিছিলোঁ, কাৰণ কোনো ব্যৱস্থা নাছিল। এতিয়া আমি জেচিবি লগাই SDRFৰ মানুহ আনি কোনোমতে তাত নমাইছোঁ। এতিয়া আমি হস্পিটেল লৈ গৈ আছোঁ, বাকীখিনি পিছত তদন্ত। পূজাৰ পৰা শুভম বিশ্বাসৰ ৰিপৰ্ট, টাইম লাইভ আছাম।